হেল্ল' ৰিয়ান, কি খবৰ আপোনালোকৰ? মোৰ তৰফৰ পৰা পোনপ্ৰথমে আপোনালোকক ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আপোনালোকৰ উৰুকা নিশা কেনে গ'ল মোক কমেণ্ট কৰি জনাবা। আমাৰ বহুত ধুনীয়াকৈ গ'ল। ভিডিঅ' আহি আছে, চাব গোটেইখিনি। মই গা পা ধুই অহালৈকে বাইদেৱে প্ৰসাদৰ যোগাৰ কৰিলে আৰু বাইদেৱে নাযায়, সেইকাৰণে মোক যোগাৰখিনি কৰি দিলে প্ৰসাদৰ। মই লৈ যাম প্ৰসাদখিনি, লৈ দেখুৱাই আছোঁ আপোনালোকক। আৰু এইফালে গোটেইখিনি মোচা কচাও হ'ল, গোটেই চাফ চিকুণ কৰা হ'ল, মোচা কচাও কৰিলোঁ এইফালে। আৰু আমি যাওঁলৈকে বাৰু মেজি জ্বলাই মানুহজনে ভিডিঅ'খিনি কৰি দিছে মোক। এইখিনি ভিডিঅ' মেজি জ্বলালেয়ে আপোনালোকৰ বিহু কেনে গ'ল জনাবচোন। ভিডিঅ'টো দিওঁতে অলপ দেৰিয়ে হ'ল, তথাপিও দিলোঁ আৰু আপোনালোকৰ মাজত। মই ক'ত কি কৰিছোঁ সেইখিনি দেখুৱালোঁ আপোনালোকক। আপোনালোকে ক'ত কি কৰিছে, কেনেকৈ বিহু পাৰ কৰিলে মোক কমেণ্ট কৰি জনাব দেই। মই প্ৰসাদ লৈ আহিলোঁৱে, ময়ো বাইদেৱে নাহিল যিহেতু মই অকলে আহিলোঁ প্ৰসাদ লৈ। বেছি দূৰ নহয়, আমাৰ পৰা অলপমান দূৰ হয়, আমাৰ সন্মুখৰ পথাৰতে। এয়া মানুহো গোটেইখিনি প্ৰসাদ আনিলে আৰু আমি প্ৰসাদ খাই বৈ ঘৰলৈ আহি আছোঁ। এয়া তাৰ ডাঙৰৰ আশীৰ্বাদ ল'বলৈ বুলি আমি গ'লোঁ খুৰীমাহঁতৰ ঘৰত। মা দেউতা মানুহজন গোটেইখিনিৰ আশীৰ্বাদ ল'লোঁ। তাৰে পিছত চিৰা দৈৰ অলপমান ব্যৱস্থাও কৰিলোঁ, আয়োজন কৰি আছোঁ মই চিৰা দৈৰ। আৰু এইফালে খুৰাহঁতে গোটেইখিনি চিৰা দৈ খাই আছে। খুৰাহঁতক দেখুওৱা নহ'ল, খুৰীমাহঁতকে দেখুৱালোঁ। আৰু ভাইটিও আহিল ভাগিনক সেৱা কৰিবলৈ। আৰু এইফালে মেইন বিহুৰ দিনাই চাওকচোন মানুহবোৰ ইমান নিষ্ঠুৰ হয়নে? কোনে বা কৰিলে এই কামটো? মাছবোৰক গোটেই বিহ দিছে। বিহুৰ দিনাই আমাৰ মনবোৰ বহুত বেয়া হৈ গ'ল। উপায় নাই, কি কৰিম আৰু। বাৰ বোলে 3বাৰ হ'ল আৰু এইটো 900 খানাৰো আয়োজন কৰা হৈছিল, সেইবাবে আয়োজন মই কৰি আছোঁ। এয়া মায়ে ভাত বনাই আছে। এয়া মানুহ আহিলে, আজিলৈ আহিছোঁ ইমানে, বাই বাই।